ইউটিউবত সাকসেস হয় ন। গুড মৰ্ণিং, নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকক। আৰু আজি নতুনকৈ আকৌ আৰম্ভণি কৰিছোঁ। সদায় ভিডিঅ' দি থকা নাযায় আৰু মানে সদায় ভিডিঅ' বনালে পিছত মানে ভিডিঅ'তে লাগি থকা যায়, বেলেগ কাম বন কৰিবলৈ দিগদাৰ হৈ যায়। সেইটো কাৰণে সদায় ভিডিঅ' দিয়া হোৱা নাই। আৰু কিন্তু কি কৰোঁ চাই থাকিব খালি। ৰাতিপুৱাই আহিলোঁ, গৰুকেইটা এৰাল দিবলৈ আহিলোঁ আৰু গৰুকেইজনী এৰাল দিলোঁ আৰু এইকাৰণে বৰষুণটো পৰি আছে দিয়ক। বৰষুণ পৰিছে, ভালেই হৈছে। বৰষুণটো পৰি আছে, পানী হ'লেই দ ঠাইবিলাকত পানী জমা হ'লেই আৰু এইবিলাক পানী জমা হ'লেই দ ঠাইবিলাকত। এইবিলাক জেগাতে ঘাঁহ কাটিব লাগিব আগত, এই বাৰিষা ছিজনটোত এইবিলাক জেগাতে ঘাঁহ কাটিব লাগিব মানে গৰুৰ কাৰণে। পূৰা চননি মাটি যে খেতি কৰা নহয় আৰু দ হৈ থাকে কাৰণে খেতি কৰা নহয় আৰু দ জেগা হৈ গ'ল আৰু পুখুৰীবিলাক বনাই আহি আছে যে দ হৈ গৈ আছে। সেইবিলাক খেতিবিলাকো নোহোৱা হৈ গৈ আছে। বেছি দ হৈ গ'লে খেতি ধান লগাব নোৱাৰে। আৰু এইটো পুখুৰীটো সিঁচাই হোৱা নাই, তাকে ভাবি আছোঁ কি কৰোঁ এতিয়া। সিঁচিব লাগিব আৰু পানীও কমি গ'ল, সিঁচিব লাগিব পুখুৰীটো। আৰু ৰাতিপুৱা বৰ ধুনীয়া হৈ আছে। 7টা বাজি গ'ল আৰু 7:30মান বাজিলে। বৰষুণখিনি পোৱাৰ কাৰণে চাফা হৈ গ'ল আৰু দিয়ক। বৰ ধুনীয়া দেখা পাইছে, পূৰা সেউজীয়া হৈছে চাৰিওফালে। গছ গছনিবিলাকো ধুনীয়াকৈ নতুন পাত মেলিছে আৰু ভাল লাগে আৰু এনেকুৱা হেৰিবিলাক চাই। আৰু চৰ্দিটো কি হ'লে ভালেই নোহোৱা হ'লে আৰু মাতটো ভাল নোহোৱা হ'ল। চৰ্দিটো মানে ভাল নোহোৱালৈকে মাতটো ভাল নহ'বগৈ আৰু চাগে। মানে অলপ চলপ গান চান গাই ভাল পাওঁ যেতিয়া, শ্বৰ্ট ভিডিঅ' বনাওঁ বুলি ভাবোঁ, নিজে গান গাই পেলাই। এতিয়া মাতটোৱে ভাল নহয়, কিনো গান গাব আৰু। তথাপিও কিবা কিবি শ্বৰ্টবিলাক দি আছোঁ, আপোনালোকে চাব শ্বৰ্টবিলাকো। ভাল লাগিলে লাইক এটা মাৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু। চৰ্দিটো ভালেই নহ'ল। আজি যিহেতু ভিডিঅ'টো বনাইছোঁ আৰু বেলেগ কাম কৰা নহ'ব আৰু অকল ভিডিঅ' কেনেকৈ কি দেখাব পাৰি, কি বনাব পাৰি তাতে লাগি থকাই যাব আৰু আজি। তেনেকৈ কাম বন কৰা কিবা কিবি নহ'বগৈ আজি আৰু। কি কৰোঁ, উপায় নাই, চবফালে কৰিব লাগিব মানে। ভিডিঅ'টো আৰু কি আৰু তেনেকুৱা একো নাই, ভিডিঅ' বনাই থৈছোঁ আৰু চাই থাকিম পিছত। এইবিলাকতো মেমৰিবিলাক থাকি যাব গোটেই জীৱন। যেতিয়ালৈকে ইউটিউব থাকে তেতিয়ালৈকে এই মেমৰিবিলাক চব জমা হৈ থাকিব ইউটিউবত। সেইটোৱে মেইন কথা আৰু। বাকী ইউটিউবত ছাকচেছ হয় নহয় এইটো পিছৰ কথা আৰু। ইমান দূৰলৈ আশাও পোৱা নাই যেনিবা, তথাপি ভিডিঅ'বিলাক কেপচাৰ কৰি ৰাখিছোঁ। আগত এটা সময়ত মই কিনো কৰি থৈছিলোঁ সেইবিলাক বস্তু থাকি যাব আৰু। আৰু এই ছাগলীকেইজনী এৰাল দি থৈ দিছোঁ। এৰাল দি থৈ দিছোঁ আৰু নহ'লে বৰ দিগদাৰ কৰি থাকে। কপৌ ফুল ফুলিলেই চ'ত মাহত
ফাগুন মাহৰ পৰা ফুলেই আৰু কপৌ ফুল। আম গছ ডালতে দি থৈছিলোঁ এডাল আম গছ। হাই গাইজ, দুপৰীয়া হ'ল আৰু গৰুকেইটা ল'ব আহিলোঁ। গৰুকেইটা লৈ থৈ যাওঁ এইকেইটা। আৰু আজি এতিয়া গা পা ধুই কৰি লৈ এতিয়া গা পাটো ধুই লওঁগৈ গৈ ঘৰত। তাৰপিছত আজি এইদিনাখন মানে বিয়াত নাম গোৱা আইসকলৰ মানে এই যে নেগাকেইটা মানে দিব যোৱাই নাই মানে, সেইকাৰণে আজি কালিয়ে কৈছিলে মোক দিব যাবলৈ। কালি যোৱা নহ'ল, আজি এতিয়া গা পাটো ধুই লৈ দি থৈ আহোঁগৈ। আৰু মন্দিৰৰ ভিতৰৰ পৰা মন্দিৰত দিব যাব লাগিব। শিৱ মন্দিৰত দি থৈ আহিব লাগিবগৈ নেগাৰাকেইটা। আৰু ভাত খোৱাই নাই, গৈ পৈ গা পা ধুই নেগাকেইটা দি থৈ আহি তাৰপিছতে ভাত খাম। আৰু কি বনাইছে এতিয়া, কালি ছজনা নিছিলোঁ, এতিয়া ছজনাই বনাইছে নেকি, ছজনা আলু তেনেকৈ কিবা কিবি বনাইছে চাগে। মাছ চাছ নাই আৰু একো, মাছ মাংস। বাৰিষাৰে বৰষা হোৱা বুকুতে নামিতো চোৱা, তাতে দুয়ো ভিজি মৰমতে বাৰে বাৰে। জাষ্ট ভাত খাই উঠিলোঁ, ছজনা আলু আৰু লোকেল মুৰ্গী কণী আমলেট বনাই দিলে, তাৰ লগতে খাই দিলোঁ। আৰু তামোলো খাই আছোঁ, তাত ৰঙা হৈ গৈছে তামোল খাওঁতে খাওঁতে। আৰু কিনো কৰিম, অথনি আহিলোঁগৈ মন্দিৰত নেগেৰাকেইটা দি থৈ আহিলোঁ। তাৰপিছত আহি পেলাই ভাত খালোঁ। আৰু তাৰপিছত আৰু চাই থাকক খালি ভিডিঅ'টো শেষলৈকে, আৰু কি দেখাব পাৰোঁ আৰু যি পাওঁ তাকে দেখাই থাকিম, চাই থাকিব খালি। এজনী কুকুৰা উমানি লৈ আছে মানে, কণী ফুটাব আৰু কেইটামান আছে। আৰু দুজনীয়ে পাৰি আছে কণী, বাঁহত সোমাব যাব। যা সোমাব যা। এইজনীয়ে ভাগিকে আনিছিলোঁ বেলেগৰ পৰা। এজনী আনিছিলোঁ আৰু বেলেগৰ পৰাও আনিছিলোঁ, সেইকেইজনী নাবাছিলে মানে কি বেমাৰ হ'লে এজনী মাৰিয়ে পেলালোঁ, খাই পেলালোঁ মানে। তাৰপিছত এজনীয়ে থাকিলে, এজনী আগতে আৰু বেলেগ এজনী চৰাই দিছিলে। সেই চৰাইজনী মানে ঘৰ নলয় তাৰপিছত সেইজনী সলাই পেলাই এইজনী দি পঠালে। এইজনীয়ে ল'লে আৰু বহুত দিন হ'ল, এতিয়া ধৰক 2020 মানতে আনিছিলোঁ, 20 নহয় 20 মানতে আনিছিলোঁ, 2020 মানত আনিছোঁ মই। আৰু তাৰপিছতে থাকি এইজনীয়ে বাচি আছে বৰ্তমান এতিয়ালৈকে, বয়স হৈছে তথাপিও কণী পাৰি আছে, পোৱালি জগাই আছে। আৰু যিকেইটা পোৱালি হ'ব এইকেইটা ভাগ হয় আৰু দুই ঘৰৰ মাজত। এইজনীৰ পৰাই গোটেই মানে ঘৰত যিমান চৰাই আছে সেইজনীৰ পৰাই মানে এজনীকে বাঢ়ি বহুত চৰাই আছিলে। এতিয়া মাজতে বেমাৰ হৈ পেলাই মৰাৰ কাৰণেহে
আৰু সেইখিনি যদি থকা দিয়ে বাৰু ভাল পইচা গ'ল দিয়ে পইচা গ'ল দিয়ে কম পইচা থাকে আৰু অলপ পইচা পালোঁ 7,000 টকামান হ'লেও ইনকাম কৰিব দি থাকে যিখিনি পোৱালি উঠিছিলে তাকে এইজনীয়ে ঘৰটো ৰাখিলাও খৰচটো ৰাখিলাও মোৰ মতে গুড মৰ্ণিং আৰু ভিডিঅ'টো এণ্ডিং কৰিবলৈ কালি নহ'লে আজি ৰাতিপুৱাই এণ্ডিংটো কৰি দিলোঁ আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব লাইক এটা মাৰি দিব ভাল লাগিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক চাই থকাৰ বাবে ধন্যবাদ আৰু আজিলৈ বাই বাই আৰু